সদায় সদায় আৰু এনেকে নোৱাৰি ধেমালি ভাবিছে নেকি আজি এসপ্তাহে হ'ল ঘৰত খাবলৈ একো এটা নাই হেৰো মাক আৰু ল'ৰাটোৰ কথা কোনোবা দিনা আপুনি ভাবিছেনে নাই আপুনি সেইডালৰ লগতেই থাকক কিমান দিন কৈছো আজিকালিৰ দিনত এইবোৰ বস্তু নচলে কিবা এটা বেলেগ কৰক কোনো কাণ খাৰেই নাই দেখিছো নহয় কিডাল কৰিছে সেইডালে তুমি কলা বুলি এই বিদ্যাটো এৰিব নোৱাৰো নহয় আজি অত বছৰে এই মেচিনটোৱে আমাক খুৱাই আছে ইয়াৰ লগত আমাৰ সন্মান জড়িত হৈ আছে এনেকৈ আৰু নহয় নহয় ঠগ হে দেখিছো নহয় আপোনাৰ সন্মানে আমাৰ সংসাৰ নতৰায় আৰু আপোনাৰ সন্মানৰ কথা ভাবি মই মোৰ ল'ৰাটোক গাধ কৰিব নোৱাৰো বাস হৈ গ'ল মোক কেৱল পইচা লাগে এইখন লগ আহোতে লৈ আহিব দাদা এখন টাইপ কৰি দিবচোন গোটেইখিনি লাগিব হয় গোটেইখিনি কিমান হ'ব 120 টকামান হ'ব ইমান দাম নে দাম বাঢ়ি গ'ল নহয় খবৰ বক কৰি আছো হ'ব দিয়ক কৰি দিয়ক আৰু ঐ কি কৰিছ এই এখন টাইপ কৰাই আছো ক'ত যাও তই এইবোৰতে আৰু চাচোন তাকে ইমান দাম কৈছে বাদে ডিটিপি কৰা বোল ক'ত কৰিবি ইয়াতে ডিটিপি চেণ্টাৰত দাদা নালাগে দিয়ক কিয় নাই নাই আপুনি বহুত দাম কৈছে নালাগে দিয়ক হ'ব দিয়া বল কি দাম 50 টকা কেজি
দাদা অ' দাদা অঁ এইখন পটককৈ টাইপ কৰি দিয়কচোন পাৰিবনে আজি DTV দোকানখনো বন্ধ নহয় এইবোৰ কৰিয়ে বুঢ়া হ'লো আৰু হ'ব হ'ব অলপ এই জলদি কৰিবচোন দাদা হৈছে নে হৈছে আৰু হ'ল লওক দাদা কিমান দিব লাগিব 120 টকা 120 টকা ইমান দাম নে নোপোচাই নহয় দাদা হ'ব আৰু দিয়ক কৰি দিলে যেতিয়া দিবই লাগিব অঁ এইটো ল'ব বস্তু কেইটানো আনিবলৈ দিছিলোঁ হা কি দুখত যে এই মানুহটোলৈ আহিলোঁ নহয় টাইপ মেচিনটোৰ লগতেই গোটেই জীৱনটো শেষ কৰি দিছে ল'ৰাটোৰ কথাটো অলপ ভাবিব লাগে মৰম চেনে একো নাইকিয়া হ'ল এইটো ল বেছিকৈ উৎপাত নকৰিবি ঐ শুনিছনে নাই